হেল্ল' বন্ধুসকল, বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ লৈছোঁ। মানে এসপ্তাহমান ভিডিঅ' দিয়াই নাছিলোঁ, অলপ গাটো বেয়া আছিলে। আজি শনিবাৰ আৰু আজি কাতি বিহু। অফিচ বন্ধ যদিও ডিউটি মাৰিবলৈ লৈছোঁ চৰকাৰৰ নিৰ্দেশত। এয়াই জীৱন, বন্ধ বাৰতো কাম কৰিবলগীয়া হৈছে। ভাবিছিলোঁ আজি ঘৰত ধুনীয়াকৈ শুম, খাম, ছোৱালীজনীৰ লগত সময় পাম, চিনেমা চাম, কিন্তু এইবোৰ একো কৰিব নোৱাৰিলোঁ। এতিয়া নিৰ্দেশ আহিছে যে আজি ডিউটি পালন কৰিব লাগে। চৰকাৰী কাম মানে এইবোৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কিছুমান ঘৰ আহিছে। সেই ঘৰখিনি মানে যিখিনি হিতাধিকাৰী আছে তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে চৰকাৰে আমাক দায়িত্ব দিছে। মাষ্টৰবিলাকক ক্লাছ নকৰিলেও নাই বোলে, কিন্তু এইখিনি কমপ্লিট কৰি দিব লাগে। এটেণ্ডেঞ্চটো ৰাতিপুৱা দিব, তাৰপিছত আৰু কামত লাগি যাওক, যিমান দিন লাগে লাগি যাওক, এইখিনি কাম কৰিব লাগে। ক্লাছ হওক নহওক আমাৰ মতলব নাই। এতিয়া আমাৰ ছায়েন্সৰ টিচাৰ, আৰ্টছৰ টিচাৰ আমাৰ স্কুলৰ 3জনক দিছে। এয়াই জীৱন। আৰু এতিয়া যাবলৈ লৈছোঁ ডিউটি পালন কৰিবলৈ স্কুলৰ ফালে। ঘৰৰ পৰা 20 কিলোমিটাৰমান হ'ব। সেইফালে যাওঁ এতিয়া। হিতাধিকাৰী ঘৰলৈ যাব লাগিব, তাত তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিব লাগিব, সেইখিনি অনলাইনত আপলোড কৰিব লাগিব, তাৰপিছতহে হ'ব। আৰু লগত আৰু 2জন আছে, মই আমগুৰিৰ পৰা গৈ আছোঁ, আৰু 2জন তাত লগ হ'মগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখুৱাই আছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, বেয়া চেয়া নাপাব। চাই থাকক ভিডিঅ' কি হৈছে। পিছে আমি হিতাধিকাৰী যিখিনি কাম কৰিম সেইখিনি মই দেখাব নোৱাৰিম, কিন্তু দেখুৱাম আৰু যিমান পাৰোঁ, যিখিনি দেখাব পাৰি সেইখিনি দেখুৱাম। এয়া ঠিক আছে, ভৰাই দিয়া। ইউটিউবত দি দিম নেকি? কেলে? একো নহয় নহয়, আমি চৰকাৰী মানুহ। এতিয়া আমি এতিয়া চৰকাৰী মানুহ। কেলে? এইবোৰ নাজানো আমি, মুঠতে গোটেই 3জন। এয়া পৰশ গগৈ, এয়া আমাৰ পৰশ ছাৰ, এইফালে আমাৰ হিৰেণ ছাৰ। য'ত যায় গৈ থাকক। এতিয়া আমি যাওঁ খনিকৰ গাঁও। ইউটিউবত দিব আকৌ, ভালহে, আপুনি চাব আকৌ। লিষ্টখন ক'ত থৈছিলা? ছাগলী অকল লৈ লওঁ। ভাতটো খাই যাম। প্ৰবীণ চাংমাই চিনি পায়? প্ৰবীণ চাংমাই এতিয়া আমি পালোহি খনিকৰ গাঁও। ছাৰ এজনৰ ঘৰ ইয়াতে হয়, সেইকাৰণে আমি ইয়াতে সোমাই লৈছোঁ। এইফালেদি যাব লাগিব যিহেতু, তেওঁক সুধি লৈছোঁ কোন কোন মানে হিতাধিকাৰী ঘৰ কোনফালে যায়। কোনটো স্বপ্ন খনিকৰ? স্বপ্ন খনিকৰ কোনটো? আপোনালোকে পাইছে নেকি ঘৰ? আমাৰ ঘৰৰ আগতে কিবা কিবি নিছিলে, কিন্তু এতিয়া ক'ব পৰা নাই কি হৈছে। কি নাম? মাইকী মানুহৰ নাম, মোৰ নাম নয়ন বাইলুং। মাইকী মানুহৰ নামত জনু বাইলুং থাকিব লাগে। তলত পৰিলে চেচেই হ'বগৈ। এইটো ৰাস্তা আহিছে নেকি? নাই আহা ন? কমপ্লেইন দিব আকৌ চৰকাৰক। হয় নি? ভোটটো দিয়া নাই নহ'লে? ভোটটো দিয়ে হয় নি? মোদীয়ে গম পোৱা নাই? এইটো ৰাস্তাত হেৰি ধোন এইটো মোদীয়ে গম পোৱা নাই? মোদীয়ে গম পোৱা নাই? অঁ তাকে